উন্মোচক মহোদয়লৈ আমাৰ নিকেতনৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই শোভাযাত্ৰা অসমৰ বাৰেৰহণীয়া সংস্কৃতি এক প্ৰতিফলন বুলি ক'লে ভুল কৰা নহ'ব। ইয়াতে বৃহত্তৰ অসমীয়া জাতিৰ বাৰেৰহণীয়া সংস্কৃতিক আমি শ্ৰদ্ধা জনাই এক সম্প্ৰীতিৰ তোলেৰে অটুট বান্ধোনেৰে আমি নিজকে স্বাধীনৰ বাবে যেন সংকল্পবদ্ধ হৈছোঁ। আমি শোভাযাত্ৰাটো অংশগ্ৰহণ কৰা সমস্ত ছাত্ৰ ছাত্ৰীৰ প্ৰতি এতিয়া আহ্বান জনাব বিচাৰিছোঁ যে আচাৰ্যসকলে যি পথ নিৰ্দেশ দিয়ে সেই দিশেদি শোভাযাত্ৰা সম্পন্ন কৰিব। কোনেও কাৰো গাত লাগি যাব নালাগে, নিৰ্দিষ্ট দূৰত্ব বজাই তোমালোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবা। মই দায়িত্বত থকা আচাৰ্যসকলক শোভাযাত্ৰাৰ লগত একেলগে যাবৰ বাবে আহ্বান জনাইছোঁ।